মই অন্যটি ভিডিঅ' আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু এতিয়া মই বনাম চিকেন। আজি আমাৰ চিকেন আনিছে, অলপে আনিছে, কাৰণ আমাৰ ঘৰত চিকেন খোৱা মানুহ মই অকলে। আৰু সেইকাৰণে ভাবিলোঁ বনাম অকলে বনাম, অকলে খাম। আপোনালোকক এবাৰ দেখুৱাই দিওঁ। আৰু যিদিনা চিকেন থাকে মোৰ সোনকাল ভোক লাগি থাকে। Control. আৰু আপোনালোকৰ তেনেকুৱা হয়নে নহয়? আপোনালোকে যদি মোৰ ভিডিঅ'টো নতুনকৈ চাইছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবা, যাতে মোৰ বনোৱা নতুন ভিডিঅ'বোৰ আপোনালোকে পায়। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। আৰু এতিয়া বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এই চিকেনখিনি মই ৰেডি কৰি লৈছোঁ। পিঁয়াজ কাটি লৈছোঁ, এটা বিলাহী লৈছোঁ আৰু আদা নহৰুখিনি কাটি লৈছোঁ। এতিয়া কেৰাহীটো বহাই দিছোঁ, অলপ গৰম হ'বলৈ দিছোঁ। অলপ গৰম হোৱাৰ পিছত তেল দি দিলোঁ। আৰু এতিয়া মাংসখিনি বহাই দিম। দি এনেকৈ অলপ ভাজি ল'ম অলপ পৰ। আৰু আগতে মই পিঁয়াজখিনি দি দিয়া নাই, কাৰণ পিঁয়াজখিনি আগতে ভাজি দিলে আপোনাৰ মাংসখিনি বেছিকৈ ভালকৈ ভজা নাযায়। সেইকাৰণে মই আগতে মাংসখিনি অলপ ভাজি লোৱাৰ পিছত পিঁয়াজখিনি দি দিম। অকণমান নিমখ দিলোঁ। এতিয়া পিঁয়াজখিনি দি দিলোঁ। অলপ ভাজা যোৱাৰ পিছত তেনেকৈ আৰু এতিয়া আলু দি দিলোঁ। আৰু এতিয়া অকণমান হালধি দি দিছোঁ, অকণমান মানে যিমানখিনি লাগে। আৰু এতিয়া বিলাহীটো দি দিছোঁ কাটি পেলাই। আৰু এতিয়া আদা নহৰুখিনি দি দিলোঁ। আৰু এতিয়া অলপ ধনিয়াৰ গুড়া দিলোঁ। আৰু এতিয়া অলপ জিৰা পাউডাৰ দিলোঁ। আৰু মই আগৰ ভিডিঅ'টোতে কৈছোঁ মই বেছি মছলা ভাল নাপাওঁ, সেইকাৰণে অলপ দিলোঁ। আৰু এতিয়া অলপ মিট মছলা দি দিম। মিট মছলা অলপ দি দিলোঁ। আৰু এতিয়া অলপ লাৰি দিম, ভাজি থাকিম। আৰু এতিয়া অলপ পানী দি দিলোঁ। দি পেলাই এনেকৈ ঢাকন মাৰি দিম এতিয়া। আৰু এতিয়া মই ঢাকন গুচাই জ্বলাৰ গুড়ি দি দিলোঁ। আৰু মিৰ্চি পাউডাৰ এতিয়া দিলোঁ কিয়, মোৰ মাইনাটোক লৈকে অলপ খাই না নাখাই বা নাজানো, অলপ কাঢ়ি থৈছোঁ জ্বালা নিদিয়াকৈ, সেইকাৰণে পিছত দিলোঁ। আৰু এতিয়া গৰম মছলা অলপ দি দিলোঁ, পেকেটে দিছোঁ। আৰু এতিয়া মোৰ আঞ্জা ৰেডি হৈ গ'ল।
চিকেন বনোৱা হৈ গ'ল আৰু আপোনালোক সকলোকে মোৰ ফালৰ পৰা ধন্যবাদ জনালোঁ ভিডিঅ'টো শেষলৈ চোৱাৰ কাৰণে আৰু পাৰিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব এতিয়া মই মোৰ ভিডিঅ'টোৰ পৰা বিদায় ল'লোঁ